অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান টাইম হৈছে 3:06 আৰু এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অলপ দেৰি হৈ গ'ল, মানে 3:06 হৈ গ'ল, উপায় নাই, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি মঞ্চত আমাৰ ৰামু চুপাৰীৰ লগত বঢ়িয়া বঢ়িয়া গাইছে। চব ফুৰে আমাৰ তোক মাতছি মঞ্চত আপনি তো মঞ্চত বিশ্বাস আছিল যা মঞ্চত দেখোন কাইই নাই যা মানুষ যা উঠ। আজি সভাপতি আৰু মোৰ বিধি শৰ্মা, আমাৰ কালী পূজা কমিটিৰ মই এটা সদস্য আৰু সম্পাদকে ছেক্ৰেটাৰী আমাৰ ভিডিঅ' বনাই আছে। আৰু এয়া আৰু ক'বলগীয়া বেছি নাই। 31 তাৰিখে পূজা হ'ব আমাৰ ইয়াত, আহিব সকলোৱে দেৱালীৰ দিনা। আৰু 1 তাৰিখে কম্পিটিশ্যন আছে, ডেন্স। প্ৰতিভা আছে গাইছ, আমাৰ এক্টিঙৰ প্ৰতিভা আছে। কি আছে বিদিত এইখনে আৰু মন্দিৰটো চাব পাৰে এতিয়া। মঞ্চত উঠি আছো বৰ্তমান আৰু ভাল বেছি নহব আগৰ মূৰ্তি ভিডিঅ' চাবা একবাৰ বাৰে 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 বেছি নৰবে কিন্তু কৈ দিছো ৰাজীৱটো চাইছো দে ভাল কৰিছো, বেছি নকবি তই কৈ দিছো। ভালকে ৰাখবি অলপ কেমেৰা ভালকে ৰাখবি। তো গাইছ আমি যাই আছো, মালা কিনবা যাই আছো বৰ্তমান। কি কৰিছা মোৰ কাম না তো গাইছ এতিয়া আমি মালা কিনবা যাই আছো। মালাখিনি এতিয়া দেখাই দিছো বাহাৰ মালা দিয়া হ'ব না, আমি দিয়ে থাকোঁ। আপোনাৰ যোৱাবাৰ আগৰবাৰো দিছিল, তাতে আগৰবাৰো দি থাকে মালা কাটিলে। এইবাৰো আমি মালা দিম বুলি ভাবছো, দিমেই এইবাৰ। এতিয়া আমি টিহুত বোলাকে দেখাই আছো, মালাৰ দোকান চোকান ফুৰা চাই আছো। যাই আছো আমি, দেখা হ'ব মোৰ হ'ব শিকি যাবা নাগে ইমান এক্টিং কৰে। এক্টিং বেছি নামমান ঢিলাই দিলি এক্টিং কৰি দিয়ে। তই শিকিলে মোক শিকিলে একো নহয়, মই নপৰোৱে। এতিয়া বৰ্তমান মই মালা কিনিব আহিছোঁ, অলপ মালা কাটিলা কিনিব আহিছোঁ। এই ইয়াতে মালা কাটিলা অলপ তো গাইছ বঢ়িয়াকৈ মন্দিৰ চন্দিৰৰ পৰা আহিলোঁ। এতিয়া বৰ্তমান যাইছোঁ মই লাইট কিনিব। বৰ্তমান টাইম হৈছে আপোনাৰ 4:55 আৰু বৰ্তমান টাইম হৈছে প্ৰায় 5:10। এতিয়া বঢ়িয়াকৈ যাইছোঁ আমি মালা কিনিবা অলপ। তো গাইছ দোকানখন দেখলাকে ইয়াতে বঢ়িয়াকৈ বোমা চমা গোটেই আছে, পুৰা মালা হালা গোটেই আছে। আৰু এখানে দোকানৰ এইজন হৈছে অনাৰ। কয় কিবা দেখমে আৰু এখনি জাগা মই কৈ আছো কৰিছে। কওকচোন ক'ত ঘৰ দিছে কওকচোন, এনে কৈ দিয়া আকৌ নহ'লে। তো
তো দোকানখন আছে নিষ্খানাৰ খানাঘাটত আপুনি FC বুটামৰ পৰা পুৰা অলপমান আহে পাব পুৰা মানে আপোনাৰ লেখা আছে কি নামটো নিকুস্মিতা ষ্ট'ৰ বুলি লেখা আছে পুৰা আহিব পাৰে তো মই এডলা বঢ়িয়া কাটলা মালা ক'ত মোৰ মালা ক'ত থোৱা এই দেখো এডলা মালা এটা মই একদম বঢ়িয়া ঘৰত লৈ কিনে বঢ়িয়াকৈ একদম দেৱালী হা দেৱালী পুৰা ল'লোঁ তো আহিব পাৰে দোকানত বঢ়িয়া একদম দোকান দেখাই আছোঁ ৰ'ব কওঁ নাই চিঞৰ খাইছে গাইছ না গান এটা লুকি দি বঢ়িয়া মানে FC আহিলে ইনকে আহিব আৰু এখন দোকান আৰু ইনকে যে আপোনাৰ কিবা মাখি বাহ ইনকে যাব পাৰি আৰু পষ্টাৰখন লেখা আছে ইয়াতে নিষ্খানা খানাঘাট যদি এটা ফোন মাৰি দিব পাৰে এইটো নম্বৰ আৰু এতিয়া ষ্টক ফুল হৈছে মোৰ ষ্টকটো নাগিছ লক মৰাৰ ষ্টকটো দেখাম পিছত কাপোৰটো লুগুবে নিশ্চয় কালি তো গাইছ কালি বঢ়িয়াকৈ দেখাই দিম কালি লুগ হ'ব এতিয়া বঢ়িয়াকৈ ঘৰত যাওঁ ৰাজদীপৰ ঠেলাখন আনি আছে য'তে মই নিছিলোঁ লোডবোৰ আনলোড এতিয়া ৰাজদীপে খালী ঠেলাখন নি আছে এতিয়া মন্দিৰ কালি এতিয়া এইখিনিত লুগ হ'ব এইখিনিত বঢ়িয়াকৈ দেখাই আছোঁ আজি ব্লগটো এতিয়া এণ্ডিং কৰি দিম যদি ভিডিঅ'টো এতিয়া কালি চাই আছে তেতিয়া গম পাব যে নেক্সট দিনা ভিডিঅ'টো আহিব ভিডিঅ'টো বঢ়িয়াকৈ এণ্ডিং কৰি দিম বাই বাই তো গাইছ বৰ্তমান বাচ্ছি ৰাতি 10:20 দিয়ক এতিয়া আমি ঘৰত যাইছোঁ পুৰা একদম আনলোড কৰি বস্তা এতিয়া কালি আহিব লাগিব কালি ব্লগত দেখাই আছোঁ পুৰা ভিডিঅ'টো এতিয়া শেষ কৰোঁ এইটোৱে মন্দিৰ আছে